নমস্কাৰ বন্ধু বান্ধৱীসকল মই ধ্ৰুৱ তো বন্ধু বান্ধৱীসকল SSC কনষ্টেবল GD 2021 ৰ আমি সকলো ষ্টেজ কমপ্লিট কৰিলোঁ আৰু ৰিসেন্টলি আপোনাৰ অসমৰ ৰিমেডিকেলো সমাপ্ত হ'ব কাৰণ আমি সকলোৱে জানো যে যি 4 অক্টোবৰলৈ মেডিকেল চলিব কিন্তু আমাৰ অসমত 4 অক্টোবৰলৈ মেডিকেল নচলে আমাৰ 22 তাৰিখে আমাৰ সমাপ্ত হৈছে মিন্স 22 তাৰিখ আপোনাৰ আমাৰ জেনাৰেল কেটেগৰী 21 20 21 22 কিছুমান চেণ্টাৰত 20 চলিছে জেনাৰেল কেটেগৰী মিন্স ইউআৰ কেটেগৰী 21 22 তাৰ পিছত আৰু কোনো ধৰণৰ মেডিকেল চলা নাই আৰু এতিয়া বৰ্তমান ৰিমেডিকেল চলি আছে আৰু ৰিমেডিকেল শেষ হ'বই তো ময়ো এটা কেণ্ডিডেটছ গতিকে মোৰ মনত যেনেকুৱা ধৰণৰ কুৱেশ্যন উদয় হৈ আছে নিশ্চয় আপোনাৰ মনতো তেনেকুৱা ধৰণৰ কুৱেশ্যন উদয় হৈ থাকিব আৰু আমি সকলো ষ্টেজ কমপ্লিট কৰিলোঁ কিমান দিনৰ অপেক্ষাত আমি আজি সকলো ষ্টেজ কমপ্লিট কৰিলোঁ আৰু আজি আমি এইটো স্থান পাইছোঁ গতিকে এতিয়া আমাৰ মনত বিভিন্ন ধৰণৰ কুৱেশ্যন উদয় হৈ আছে গতিকে মই বিভিন্ন ধৰণৰ কুৱেশ্যন যিবিলাক উদয় হৈ থাকে মই লিখি লওঁ কাৰণ ভিডিঅ'ৰ সময়ত মনত নপৰে গতিকে ভিডিঅ'টো অলপ উল্টা পাল্টা লাগি যায় সেইকাৰণে মই এইবোৰ লিখি লওঁ তো আমাৰ মনত এতিয়া বিভিন্ন ধৰণৰ কুৱেশ্যন উদয় হৈছে আৰু বিভিন্ন কেণ্ডিডেটছে সুধি আছে দাদা এইবাৰ ফাইনেল কাট অফ কিমান যোৱা চান্স আছে দাদা আপুনিতো বিভিন্ন ধৰণৰ কেম্পৰ এক্সপিৰিয়েঞ্চ পাইছে গতিকে এইবাৰ ফাইনেল কাট অফ কিমান যোৱা চান্স আছে মেইল আৰু ফিমেল কেটেগৰীৰ গতিকে মই ল'ৰাৰ বুলিয়ে নহয় ছোৱালীৰো মই মন্তব্য পাইছোঁ আৰু ছোৱালীৰো জনাবৰ কাৰণে চেষ্টা কৰিম লগতে আৰু এইখিনি স্থান আমি যি পালোঁ গতিকে পৰিয়ালৰ কষ্ট লগতে নিজৰ কষ্ট লগতে যি আমাৰ সময় আৰু টকা পইচা বিভিন্ন ধৰণৰ খৰচ হয় আজি এইটো স্থান পাইছোঁ আমি সকলোৱে মই আৰু আপুনি গতিকে আমাৰ ফাইনেল সিলেকশ্যন হ'বনে নহয় সেইটোৰ ওপৰত যথেষ্ট কুৱেশ্যন উদয় হৈ আছে গতিকে এইবোৰ কুৱেশ্যন আজিৰ এইটো ভিডিঅ'ত ডিছকাছ কৰোৱা হওক SSC কনষ্টেবল GD 2021 যি আমাৰ ভেকেঞ্চি আছিল আৰু ইয়াৰ কাট অফ ইয়াৰ যি ফাইনেল কাট অফ এতিয়ালৈ যি কাট অফ হাই জাম্প কৰিব লগা আছিল সেই কাট অফ জাম্প কৰিলেই গতিকে এতিয়া ফাইনেল কাট অফ কিমান বঢ়া চান্স আছে বা এইবাৰ আপোনাৰ কিছুমান কাৰণত ফাইনেল কাট অফ বেছি নাযায় আৰু তাৰ সেই কাৰণবোৰ স্পষ্টভাৱে মই আপোনালোকক জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথম কাৰণটো হ'ল ফাইনেল কাট অফ নবঢ়া প্ৰথম কাৰণটো হ'ল আমাৰ যি ফিজিকেল আছিল আৰু এই ফিজিকেলৰ সময়ৰ আগে আগে আসাম পুলিচ ABUB 2018 যি ভেকেঞ্চি আছিল লগতে গাৰ্ডমেনৰ যি ভেকেঞ্চি আছিল এইবোৰৰ জইনিং হৈছিল আমাৰ ফিজিকেলৰ আগত তো তাতো কিছু কেণ্ডিডেটছ অনুপস্থিত হৈছিল তাৰে পিছত আপোনাৰ এতিয়া এটা বস্তুৰ এগেইনষ্টত 3 গুণ কেণ্ডিডেটছ আছে আপোনালোকে সেইটো কথা গম পায় সো এইবাৰ মেডিকেলৰ আগত আৰু সেইটোতো গম পালে গতিকে তো এইবাৰ যি মেডিকেল হ'ল আৰু এই মেডিকেলৰ আগত মিন্স আমি 17 তাৰিখে নে 18 তাৰিখে আপোনাৰ আসাম পুলিচ ABUB আসাম পুলিচৰ যি SI কামাণ্ডো এইবোৰ সকলোৰে ৰিজাল্ট ডিক্লেয়াৰ কৰিলে গতিকে ইয়াৰ প্ৰভাৱো যথেষ্ট প্ৰভাৱ পৰিব কাৰণ এইবোৰ সৰু পইণ্টৰ লাষ্টৰ ফাইনেল কাট অফত যথেষ্ট প্ৰভাৱ পৰিব এই দুটা পইণ্ট আপোনাক মই জনালোৱে মেইন পইণ্টটো হ'ল এইবাৰ ৰিমেডিকেল যোৱাবাৰ ৰিমেডিকেলত 8 মাহ to 3 মাহ পৰ্যন্ত সময় পাইছিল যিবোৰ মেজৰ প্ৰব্লেম হৈছিল সেইবোৰ আপোনাৰ ৰিমেডিকেলৰ সময়ত সলভ কৰি কিনে সেইবোৰ কেণ্ডিডেটছ সকলো পাছ হৈছিল কিন্তু এইবাৰ ৰিমেডিকেল 24 আৱাৰ্ছৰ ভিতৰত হৈ আছে ম্যাক্সিমামটো 3 দিন বা 4 দিন দিছে তাৰ ওপৰত ৰিমেডিকেলৰ সময় দিয়া নাই গতিকে ইয়াৰ ওপৰতো যথেষ্ট প্ৰভাৱ পৰা দেখা যাব তাৰে পিছত এইবোৰ মই ক'লোৱে যে যিবোৰ মেজৰ প্ৰব্লেমৰ কাৰণে এইবাৰ কোনো তেওঁলোক আনফিটেই হ'ব চাগে নিশ্চয় গতিকে বহুতো বন্ধু বান্ধৱীয়ে কৈ আছে দাদা এক্সপেক্টেড ফাইনেল কাট অফ কিমান যোৱা চান্স আছে তো মই এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত ভিডিঅ' বনাই আছোঁ গতিকে আপোনালোকেও কমেণ্টত জনাব লাগিব যে মোৰ ইমান মাৰ্ক আছে লগতে আপোনাৰটো জনাই কিনে আপোনাৰ কেটেগৰী আপুনি কোন ডিষ্ট্ৰিক্টৰ পৰা এপ্লাই কৰিছে সেইটো জনাই কিনেও আপোনাৰ লগৰ কোনোবা কিমান নম্বৰ পাইছে বা সি ফিজিকেল মেডিকেল ক্লিয়াৰ কৰিলে নে নাই সেইবোৰ আপোনালোকে কমেণ্টত জনাব কাৰণ তেতিয়া মোৰো এনালাইচিছ কৰাৰ সুবিধা হ'ব কিন্তু মই প্ৰত্যেকটা কেম্পৰে ডাটাবোৰ কালেক্ট কৰি আছোঁ আৰু লগতে যি আপোনাৰ ৰিমেডিকেল হ'ল আৰু এই ৰিমেডিকেলত এতিয়া বৰ্তমান ৰিমেডিকেল আৰু 2 দিনমান চলিব গতিকে মোৰো কিছু বন্ধু ৰিমেডিকেল পাইছে গতিকে তেওঁলোক নিশ্চয় ফিট হ'ব মই এইটো জানো কিন্তু তেওঁলোককো মই ডাটাবিলাক কালেক্ট কৰিব কৈছোঁ যে ৰিমেডিকেলত কিমানজন ফিট কিমানজন আনফিট তো এইবোৰ সকলো ডাটা আমি লগাই কিনে আমি ফাইনেল কাট অফৰ ওপৰত এটা এক্সপেক্টেড ফাইনেল কাট অফৰ ওপৰত কিমান যায় সেইটোৰ জানিবৰ কাৰণে চেষ্টা কৰিম তো আপুনি যদি নতুন কৰি এইটো চেনেল
ভিজিট কৰিছে তেতিয়াহ'লে এইটো চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব কাৰণ আপুনি প্ৰথম নটিফিকেশ্যনটো পাব গতিকে আজিৰ ভিডিঅ'ত এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ ফাইনেল কাট অফৰ ভিডিঅ' মিনছ এক্সপেক্টেড হ'ব সেইটো আপোনাৰ হয়তো থিংকিং বেলেগ হ'ব পাৰে মোৰ থিংকিং বেলেগ হ'ব পাৰে কিন্তু মই যিবোৰ এক্সপেক্টেড কৰোঁ যথেষ্ট ভাবি চিন্তি কৰোঁ আৰু এই ফাইনেল কাট অফৰ ভিডিঅ' ৰিচেণ্টলি আহি আছে তো আজিৰ ভিডিঅ'ত মই এইখিনি কথা ক'বৰ কাৰণে চেষ্টা কৰিলোঁ তো এইখিনি কথা কৈ এইটো ভিডিঅ' সমাপ্ত কৰিলোঁ জয় হিন্দ বন্দে মাতৰম